নিশ্চয় ভাল। আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাবলৈ লৈছোঁ, মানে আজি মোৰ বাৰ বিয়া, বৰ্তাৰ ছোৱালীৰ। সেইবাবে আজি মেহেন্দি প্ৰগ্ৰাম আছে। আপোনালোকক কেনেকৈনো কি কৰোঁ, মই মেহেন্দি কেনেকৈ আঁকি দিওঁ কইনাৰ মেহেন্দি কেনেকৈ আঁকো চাওঁ আহকচোন। তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। এয়া পেণ্ডেলৰ কাম চলি আছে, এতিয়ালৈকে হোৱাই নাই। কাইলৈ বিয়া, আজিলৈকে পেণ্ডেলৰ কাম এয়া সমাপ্ত হোৱাই নাই। এয়া পেণ্ডেলৰ কাম চলি আছে এতিয়ালৈকে। মই নাখাওঁ, মই খাই আহিছোঁহে। আজিয়ে খাই ল ভালকৈ। থ ব বহুত অংক বিলাই আছো বুজানে। দুইটা ভৰি পেলাই দে, দুইটা ভৰি সমানে পেলাই দে। কথাবিলাক কাটি দিব এডিটিং কৰি। আজি পপি নিউ পপি সেইকাৰণে একে মনে মনে ৰখি আছে। তাৰ গাটো বেয়া নেকি? এয়া আমাৰ দৰ্শক মেহেন্দি চোৱাৰ।